গুড মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আমাৰ আহি আছে আমাৰ এইটো পেহিলা আহিছে আজি তাৰ লগত অলপমান ফুৰিবলৈ যাওঁ ঐ আজি ক'ত ফুৰাবি আজি অলপমান ফুৰিবলৈ যাওঁ আৰু নিকিও যাবা বাই 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 আৰু আমি অহা কাৰণটো হ'ল আজি খানা আছে খানা খাবলৈ আহি আছোঁ কি হ'ল যদি যে এয়া বেল চবে পাইছোঁহি আৰু যাওঁতি আহিছোঁ যে স্কুলৰ ল'ৰা ছোৱালীবোৰ দেখি স্কুলৰ দিনবিলাকলৈ মনত পৰি যায় ঐ সেইবিলাক দিনে ভাল আছিল আৰু এইফালে একদম নাজাৰা চাওঁ সৰিয়হ ফুল ছিজনটো একদম বহুত ধুনীয়া অ' মাই গড এনেকৈ আৰু আজি আমাৰ একদম ৰাতিকৈ হাঁহৰ মাংস পাৰ্টি আছে একদম বেষ্ট মই কিন্তু হাঁহৰ মাংস ধুনীয়া বনাব জানো দেই খালি হেৰি মানে কি মই হাঁহৰ মাংস খাই বেয়া পাওঁ আৰু আপোনালোকে ভাবিছে চাগে আমি হেমলেট কি কাৰণে পিন্ধি অহা নাই কাৰণ আমাৰ ঘৰৰ পৰা আমাৰ খুৰাহঁতৰ ঘৰ বেছি দূৰ নহয় খুব বেছি মানে 4-5 কিলোমিটাৰমান হ'ব আৰু সেইটো কাৰণে আমি পিন্ধি অহা নাই নিজৰ ছেফটিৰ কাৰণে লাগে বাৰু তথাপিতো বৰ গৰম উঠেও এডাল পিন্ধি থাকিলে সেইটো কাৰণে অশান্তি লাগে আমি এতিয়া পাই গ'লোহি পাই এতিয়া বহি আছোঁ আৰু এইফালে চবখিনিয়ে কাম কৰি আছে এতিয়া ভাগৰ লাগিছে অকণমান বহি আছোঁ আৰু আমি এতিয়া আহি পাই গ'লোহি পাই একদম ভাতটো খাই ল'ম তাৰপিছত এইফালে আমাৰ গোটেই পাৰ্টিয়ে ভাত খাই আছে তাৰপিছত এতিয়া গৈ একদম কুহিয়ানী বাৰীত লগ পাই আছোঁ ৱেইট কৰক একদম ফেণ্টাষ্টিক হৈ আছে ভিডিঅ'টো বগৰী খাবা আৰু কি খাবা আপেলো খাব লাগিব অঁ বগৰী গছত বোলে আপেল লাগিব একদম ধামাকা হ'ব আবেলিকে লগ পাই আছোঁ ভাতটো খাই লওঁ আৰু আমি এতিয়া আহি আছোঁ বগৰী খাবলৈ একদম পথাৰৰ মাজে মাজে চাহ গাড়ীবোৰ গোটেইবোৰ গৈ আছে আৰু এইফালে আমাৰ পাৰ্থ আহি আছে বগৰী খাবি আজি তো একদম পুৰা মজা লাগিব আজি বগৰী খাব গৈছে মোক এৰি থৈ গৈছে চাওক নাই সিহঁতে আজি বগৰী কেঁচাই পাওঁ নে পকাই পাওঁ নাজানো আৰু এইফালে আমাৰ পাৰ্থ আহি আছে এক্সিডেণ্ট কৰি নিদিবি মোক আৰু এইফালে এখন ধুনীয়া নৈ আৰু এইফালে চাওক আৰু ইমান ধুনীয়া কুঁহিয়াৰ আছে কুঁহিয়াৰ খাম আমাৰ ককাহঁতে কুঁহিয়াৰ কৰি থোৱা আছে তাত আৰু সঁচাকৈ দেই বহুত মজা লাগিছে আৰু এইবিলাক চাওক ইয়াত একদম পিকনিক পাৰ্টিটো বেষ্ট জেগা হয় আৰু এইফালে একদম নদী কাষৰ পাৰে পাৰে আৰু এইফালে চাব দেই ধুনীয়া এটা দেখাই আছোঁ আৰু আমাৰ এইবিলাক চব একদম বিজি হৈ আছে আৰু মই দেখাই আছোঁ দেই একদম দেখাই আছোঁ একদম এই মৌচুমী বহুত লাজ কৰে ভিডিঅ' বুলি ক'লে একদম মৰিব পাৰে আৰু এইফালে আমাৰ নিকি আৰু এইফালে চব আছে আমি বগৰী খাই আপোনালোকক একদম ধুনীয়া ধুনীয়া ভিডিঅ' দি আছোঁ চাই থাকক আৰু ফাইনেলি আমাৰ বগৰী গছৰ তলত পাই গ'লোহি আৰু এইফালে চব বগৰী ছিঙি আছে এইবিলাক চব যিবিলাক ল'ৰা আহিছে চব দীঘলা দীঘলা হাতেৰে ঢুকি পাইছে চাওক দীঘলা ল'ৰা আৰু এইফালে অকলশৰীয়াকৈ এজনী আছে আৰু এতিয়া বগৰী খাম আৰু এইফালে চবেই আৰু এয়া আমাৰ বগৰী পৰাত লাগি আছে আৰু এইটো আমাৰ ভাইটি দেই আৰু এয়া বগৰী পাৰি আছে এয়া বগৰী গছ আৰু এইফালেও এইটো আমাৰ দীঘলা বগৰী পাইছ নাই পাইছ আৰু এইফালে আমাৰ বগৰী গছ এয়া চাওক ইমান ধুনীয়া লাগিছে আৰু এইটো এটা আমাৰ দীঘলা ভাইটি দীঘলা বগৰী পাইছ নাই বা এয়া খোৱা বোৱাতহে ব্যস্ত মানে চাবলৈ সময় নাই আৰু এয়া বগৰী থেংক ইউ একদম আজি গোটেইখিনি বহি একেলগে পুৰা বিন্দাছ খাই আছোঁ এইফালে চাওক বগৰী চাওক আকৌ বেলেগ এজোপা আহিছে হাতে চিঙিব পাৰে পকা বগৰী মিঠা বগৰী এজোপা ভাল লাগিছে মিঠা মিঠা বগৰী পাইছোঁ বগৰী
তাহানে বসা মুনে গো করে মোলা এই লাঠি আছে পাঁচ হবে ও লাঠি দিলা মাথা পৰি যাব আৰু এয়া আমাৰ বগৰী পাৰি পাৰি আনিছো লাগিলা লাগিলা এই আমাৰ বগৰী নাই নি গলাই যাবা ভাই বগৰী বগৰী ৰ'দৰ একদম আমি ধুনীয়াকে আমাৰ এইয়া গেংষ্টাৰ আমি কি খাই আছো দেন বগৰী খাই আছো এইফালে আমাৰ বগৰী খোৱা আড্ডা আৰু এইফালে সবখিনি কেনেকুৱা লাগিছে মজা একদম এনেকৈ দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এয়া চাওক বগৰী আৰু এয়া নিমখ জলকীয়া পৰা আদি কৰি সেয়া আমি এতিয়া বগৰী খোৱাত ব্যস্ত বগৰী চগৰী খাই আহিলোঁ আৰু এতিয়া বেলেগ এটা জেগাত আহি আছোঁ গৈ দেখামগৈ জেগাটো আৰু ইমান ধূলি এফালে আহিছোঁ গৈ পেলাই ছাৰপ্ৰাইজটো দি আছোঁ তাত যে কৈ আছিলোঁ ছাৰপ্ৰাইজ দিম আমাৰ কুঁহিয়াৰ ছাৰপ্ৰাইজ চাওক আমাৰ ককাহঁতৰ কুঁহিয়াৰ চুৰ কৰি খাবলৈ অহা নাই কিন্তু দেই আমাৰ ককাহঁতৰ মানে আমাৰ ককাৰ ভায়েকহঁতৰ এয়া কুঁহিয়াৰ এইখন চব বাৰী কেনেকৈ পাৰিম আকৌ এয়া কুঁহিয়াৰ চাওক একদম ইয়াৰ পৰা তালৈকে বহুত আছে কুঁহিয়াৰ আৰু এতিয়া আমাৰ ভাইটিয়ে কুঁহিয়াৰ ধুনীয়াকৈ ছিঙি আনিব কৰক কৰক খাম আৰু এয়া আমাৰ কুঁহিয়াৰ আহি গ'ল এতিয়া কেনেকৈ খোৱা হ'ব ঘৰতে খাম নে ইয়াতে খাম এই চকুত লাগিব মোৰে কনে আৰু এতিয়া আমাৰ কুঁহিয়াৰ ভাঙি আছে খাম এতিয়া ৰ'ব ৰ'ব কুঁহিয়াৰ হ'লে দাঁত বহুত চফা হয় এনেকুৱা খাব লাগে আৰু এয়া আমাৰ একদম ককাহঁতৰ মা তুলিব হৈছেগৈ আৰু একদম মাঘৰ বিহুৰ কাৰণে নতুন মাটিমাহ ওলাই আছে আৰু ৰাইজসকল মোক কণ্টেক্ট কৰিব বেলেগ ভিডিঅ'তকৈ মোৰ একদম এনেকুৱা গাঁৱলীয়া এইবিলাক ভিডিঅ' মোৰ বহুত ভাল লাগে নিজেও গাঁৱলীয়া আৰু এনেকৈ গাঁৱত থাকিও মোৰ ভাল লাগে আৰু এয়া আমাৰ ককাহঁতৰ হয় মাটিমাহ এয়া মাটিমাহ খালে খালি উঠ ফাটে তজি মাটিমাহ নাখালি আজি মাৰি মেলি আহিছে ৰাতি পুৰা কি হ'ব আজি হাঁহ বোলে গুৰিলৈকে খাব হাঁহ যে জীৱনত কেতিয়াও খাই বনাই তেনেকুৱা কৈছে দেখিছেনে যি আছে আজি হাঁহৰ আৰু এইফালে আমাৰ আন্টিয়ে কোমোৰা কাটি আছো এইটো কেইবছৰীয়া কোমোৰাও কোলা মোলা অৱস্থাই নাই দেখোন এয়া আমাৰ খুৰীয়ে কোমোৰা আৰু হাঁহ বনাই আছে আমাৰ এতিয়া খানা খাবলৈ হৈছে পাৰ্টি আৰু এয়া হাঁহৰ মাংসৰ লগত খাই আছে মই কিন্তু হাঁহ নাখাওঁ